আজি কেবিনেট বৈঠকৰ আৰম্ভণিতে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে আৰু সমগ্ৰ ঘটনাটোৰ এটা খৰতকীয়া তদন্ত কৰিবৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্টত ইয়াৰ বিচাৰ কৰিবৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে আৰু বিশেষভাৱে বিশেষ ডিজিপি স্পেচিয়েল ডিজিপি জিপি সিং ডাঙৰীয়াক গোটেই তদন্ত প্ৰক্ৰিয়াটো তদাৰক কৰিবৰ কাৰণে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে। আমি ছাত্ৰীগৰাকীৰ বিদেহী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু দোষীয়ে যাতে উপযুক্ত কঠোৰতম শাস্তি পায় তাৰ কাৰণে আইনে আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি নিৰ্দেশনা জাৰি কৰিছোঁ।